হেল্ল' গাইজ, মই এতিয়া ক'ত আছোঁ চবে জানেই আৰু গম পাইছেই ক'ত আছোঁ। একচুৱেলি মই আমাৰ অফিচত আছোঁ। এইটো হৈছে লেডিজ ৰুমটো হয়। চব এতিয়ালৈকে লেডিজ আহি পোৱাহি নাই, কিন্তু মই ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি কৰোঁ দেখুৱাই থাকিম, চাই থাকক আপোনালোকে। এইপিনে চাই দিয়ক আকৌ দুইজনীয়ে। ভৰাবলৈ নাবাচিব। বহুত টেষ্টি আছে আকৌ ন খাবলৈ। চাহপাত নাবাচো এটাও বেয়া নহয়। বহুত টেষ্টি আছে। হেৰি কৰিব ভিডিঅ' বনাব। এনে চুবাই খাইছোঁ নিমখৰ লগত। ফাটা আছে নেকি বাৰু? নাই। কিন্তু হেৰি নকৰাকেও কিন্তু চাফা হৈ আছে ন। এইখন হৈছে ৰাজধানীৰ ফাৰ্ষ্ট এচিটো হয়। ইয়াত কিমান ধুনীয়া ধুনীয়া চিট লগোৱা আছে। চব কিমান ধুনীয়াকৈ পৰ্দা চৰ্দা লগাই কিমান চাফা কৰি থৈছে, কিমান ধুনীয়া লাগিছে দেখিবলৈ। এইপিনে চব নতুনকৈ এইটো বনাই আছে। ইয়াত কিমান ওপৰত উঠি মানুহে ইমান কষ্টকৈ বনাই আছে। আজি তাতে ৰ'দো আছে অলপ। ইমান ৰ'দখনত কেনেকৈ কষ্টকৈ বনাইছে ওপৰত উঠি, চাওকচোন বাৰু। এতিয়া আমি কাম বন কৰি আহি চবেই পাই গ'লোহি লেডিজ ৰুমত। এতিয়া এয়া দেখিছে আমি কি উলিয়াইছোঁ। এয়া হৈছে আলি আই লৃগাঙৰ টোপোলা ভাত। তাতে আমি চবেই মিলি আজি একেলগে খাম। কিন্তু আজিলৈকে মই এনেকুৱা ভাত খাই পোৱা নাই, আজি ফাৰ্ষ্ট খাম। আৰু ইয়াৰ লগত কি আছে চব আপোনালোকক দেখুৱাই দিম, চাই থাকক। এয়া হৈছে মাটিৰ দালি, আৰু আছে এইখিনি হৈছে মাংস। এইখিনি মাংসখিনি পূৰা গুটি জালুক দি বনাই আনিছে ধুনীয়াকৈ। দেখোঁতেই চাগে চবে খাওঁ খাওঁ লাগি গৈছে দেই। আৰু লগতে এয়া বগৰী লৈ লৈছে, পূৰা মাৰিছে বগৰী বাইদেৱে। আৰু মই এতিয়া এইখিনি খোলাৰ ষ্টাৰ্ট কৰিছোঁ। গোটেইখিনি খুলি চাম এতিয়া কি হয়। ইয়াত কি চাউলৰ ভাত দিয়া আছে চাব আপোনালোকে দেই। লাগি ধৰিবই আকৌ। তৰা পাতত দিয়া টোপোলা ভাত, আৰু এইফালে চিকেন, এইফালে মাটি দালি। আমি চেলিব্ৰেশ্যন কৰিছোঁ আলি আই লৃগাং। আমাৰ বাইদেৱে লৈ আহিছে, বনাই লৈ আহিছে ধুনীয়াকৈ। চবেই খাব এতিয়া আমি সকলোৱে বহি খাম এতিয়া।
এয়া চবৰে হাতত এটা এটা টোপোলা এই মজা লাগিছে চাই দেই অঁ মজা আপোনাৰ অঁ দিয়া কৃষ্ণ মাংসটো উঠাই দিব আমাৰ এই বাইদেউ আনিছে দেই মাংস ধুনীয়া বনাইছে এনেকৈ